ভোগালী বিহু নাইবা মাঘ বিহু মানেই হৈছে মেজি খপা আৰু মেজি জ্বলোৱাৰ এক আনন্দ। একচুৱেলি আমাৰ শদিয়াত খেৰৰ বিপৰীতে কাঠ আৰু বাঁহৰ দ্বাৰাহে মেজি জ্বলোৱা হয়, মেজি খপা হয়। সেইবাবে এনেধৰণে খৰিবিলাক কাটি থকা হৈছে। আজি হৈছে উৰুকা, আজি মেজি খপা হ'ব আৰু অহাকালি ৰাতিপুৱা সুন্দৰকৈ জ্বলাই দিয়া হ'ব। মাকা এইখিনি খাই কি বঢ়িয়া লাগিব ন? এবাৰকে ফাঁচ উলিয়াম। বৰ্তমান যিহে পৰিৱেশ আৰু পৰিস্থিতি হ'ব ধৰিছে, বহুতে হয়তো ঢেঁকী মানে কি পাহৰিয়ে গৈছে। গতিকে এইবিলাক চাওক, ঢেঁকীৰ দ্বাৰা পিঠা খুন্দি থকা হৈছে আৰু তিল পিঠা বনোৱা হ'ব। আকৌ দুবাৰমান খুলিব। পোনপ্ৰথমে এনেকৈ এটা গাঁত খান্দি এজোপা শিমলু গছ পুতি লোৱা হ'ব, মানে পুতি লোৱা হয়। এয়া পুতি থকা হৈছে আৰু এই গছজোপা পুতি লোৱাৰ পাছত সুন্দৰকৈ কাঠ আৰু বাঁহবিলাক ধুনীয়াকৈ খাপি যোৱা হ'ব আৰু সম্পূৰ্ণ হোৱাৰ পাছত হৈ যাব মেজি। চলি আছে একেবাৰে মজা মজা প্ৰস্তুতি। এনেকৈতো কৰিব লাগিব ন, তেতিয়াহে মানে মেইন ভেটিটো ধুনীয়া কৰিব লাগিব, তেতিয়াহে ওপৰখিনি সুন্দৰ হ'ব। বা বঢ়িয়া লাগিছে দেই। এনেকুৱা মজাকৈ, এনেকুৱা স্পীড কাম কৰা হৈছে যেন এই লাচিতেহে গড় বান্ধিব দিছে। এনেকৈ লাহে লাহে ষ্টাৰ্ট কৰা হৈছে মেজি খপা কাৰ্যটো। চাওক, এনেকৈ খাপি থকা হৈছে। ফাইনেলি আমাৰ মেজি খপা সম্পূৰ্ণৰূপে কমপ্লিট হৈ গ'ল। তো সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাই আছোঁ। এইখনে হৈছে আমাৰ মেজি, যিটো বৰষুণৰ বাবে ভালদৰে খাপিব নোৱাৰিলোঁ, মানে নহ'লে আৰু ভালকৈ। বৰ্তমান আমি মা আৰু মই মেজি চাবলৈ গৈ আছোঁ। কেনেকুৱা লাগিছে তোমাৰ? কথা ক'ব লাজ কৰে। ভাল লাগিছে, ভাল লাগিছে।
আহি চাউল চালিবলৈ কুবন চালনি ধানে জাৰিবলৈ কোলা আমাৰ জীৱনলৈ আশা নকৰিব আমি নহয় শিমলু তোলা চাউল চালিবলৈ কুবন চালনি ধানে জাৰিবলৈ কোলা আমাৰ জীৱনলৈ আশা নকৰিব আমি নহয় শিমলু তোলা মইনা বাখৰৈ জীৱন বিশাল সাগৰৈ তোলা মইনা বাখৰৈ জীৱন বিশাল সাগৰৈ তুলসীৰে তলে তলে মৃগ পহু চৰে মইনা কাষৰ বন্তি জ্বলে তুলসীৰে তলে তলে মৃগ পহু চৰে মইনা কাষৰ বন্তি জ্বলে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল